এজন বন্ধুৱে মোক মানে চেলেঞ্জ কৰিছে যে ইয়াতে মানে পৰি কেটিএমখন মানে ইয়াতে নমাই দিব লাগে, এই পুখুৰীটোত নমাই দিব লাগে। Guys, what's up and welcome back to my YouTube channel. মানে একচুৱেলি বহুতে কৈ আছে যে মানে ডেইলি ব্লগ দিব লাগে, ডেইলি ব্লগ দিব লাগে, মানে এইফালে স্কুল এইফালে মানে গাৰ্লফ্ৰেণ্ডৰ দ্বাৰা আপোনালোকক ডেইলি ব্লগ লাগে। সেইকাৰণে আজিৰ পৰা ভাবিছোঁ এসপ্তাহত পুৰা 7টা ভিডিঅ' দিম, একদম চেলেঞ্জ। सब्सक्राइब करके रखो, 1 week पे मतलब 7 वीडियो आने वाला है। एकदम पूरा गरम और धमाका साला चैनल खुल गया चलो तो अपन जाने वाला है माने डायरेक्ट धमाका डबल एक्शन। उधर है मेरा केटीएम, साला इसको पकड़ो धरो चल खरीद ऐसा ले लो चश्मा, माने चश्मा ले लो पूरे केटीएम का एकदम 4x4। तो अपन आज जाने वाला है मतलब বেলেগ এখন ঠাইত যাম য'ত মানে অনলি থাৰ যায়। আজি থাৰৰ সলনি 4x4 মোৰ কেটিএমখন সোমাম আৰু আজি মই নচলাওঁ দিয়ক, আজি চলাব ভাৰ্গৱে চলাব 4x4 বলাক ডাইৰেক্ট যা। আৰু এইফালে এইফালে যাবি না নাযাওঁ, এইফালে চাওঁ খালি ছোৱালীৰ ফালে মানে চেনি চেনি ইফালে চাওঁ বলাক চলো। তোৰ কাপোৰ চালা এই আলহী আহিলে মানে ঘৰত কাপোৰ টাপোৰ লৈ নালে, সেই এটা প্ৰব্লেম ৰে। মানুহৰ ঘৰত যে আহিছা কাপোৰ টাপোৰ আনব লাগে নালাগে হা। মই কি জানো তুমি নেক্সট টাইম আহিলে চালা হট ফুল লৈছিলোঁ 4 পেকেট চেম্পু, মানে অকল কি ছোৱালী মানুহে চেম্পু লগাই নেকি হা, ল'ৰা মানুহে লগাব পাৰে। গতিকে চেম্পু দি কাটুম চাবোন নাই, দুখীয়া মানুহ নাপালাক মোক এৰি এৰি থৈ যাই আছে, মোক এৰি এৰি থৈ যাই আছে। মানে কি ক'ম মানে ৰখাই ৰখ মই মানে বিদ্যা কৈছোঁ, মই মোৰ পলাই যোৱা একজনের কথা কৈছোঁ। আজি ভিডিঅ'টো একদম ধামাকা হ'ব আৰু সপ্তাহত 7টা ভিডিঅ'তে আপলোড দিম একদম সেইটোলৈকে চাব আৰু ছাবস্ক্ৰাইব কৰিব। 7 দিন 7টা ব্লগ কেনেকুৱা হ'ব, কেনেকুৱা হ'ব, ধামাকা হ'ব একদম। লগ পাই আছোঁ মাৰে ৰিক্সা আপোনালোকে পাৰিব নেকি? নোৱাৰে ৰিক্সা নোৱাৰে আৰু মই মানে পলাই যোৱা একজনের কথা কৈছোঁ। মই চালে কি থাকে চলাবে আহি পালোঁ আৰু মোক লগ পালোঁ। মুখত কি ভৰাইছে থাং, কি ভৰাইছে থাং মুখত, কি ভৰাইছে সঁচা কথা কি ভৰাইছে মুখত, কি ভৰাইছে মুখত শিখৰ। তহঁতে এইবিলাক যদি শিকাই আছে সৰু ছোৱালীবিলাক কি শিকিব? আমাৰ অসমৰ ভৱিষ্যত কি শিকিব? শিখৰ খাই ভাল বস্তু খাব শিখৰ খাই ই মানে পটককৈ আহি পাল, মানে আমি লোকেশ্যনত আহি পালোঁ অলৰেডি আৰু অলপ আছে তাৰপিছত আমি যাম পালা। চ' মোক লৈ যাওঁ চলো লোকেশ্যন দেবিল দে চলো আৰু ইয়াৰ মানে ভাগাত ধৰছে, ভাগাত কিয় ধৰছে বাপৰে বাপ। মানে মই এইখন গুৱাহাটীতো ঘৰ দিলে আপ ডাউন কৰোঁ আৰু ইয়াৰ বোলে এইখিনি ভাগৰ লাগিছে। আৰু তই আৰু বিয়া কৰাবি নেকি? বিয়া কৰি খুৱাব আৰু সি বিয়া কৰাব বোলে। চালো এইবাৰ আপোন চলাই গা পৰি গ'ল উঠা ৰে উঠা বেগ থেকে উঠা চলো যো পিছত বহ দেখছে। থেংক ইউ আহি আছো হা। তো চলো আৰু এটা ঠাইত ৰখিছো, মানে এজন বন্ধুৱে মোক মানে চেলেঞ্জ কৰিছে যে ইয়াতে মানে পৰিব মানে কি মোৰ যিখন কেটিএম আছে এই কেটিএমখন মানে ইয়াতে নমাই দিব লাগে, এই পুখুৰীটোত নমাই দিব লাগে। মানে এইখিনিতে মোৰ কাৰণে মামুলি। এতিয়া আপোনালোকে চাওক মই কেনেকে চেলেঞ্জটো একচেপ্ট কৰি কিনে জিকি যাওঁ, মানে বেছি নহয় ইয়াতে খালি নমাই দিব লাগে। কি আছে বলক যে কি সৰু চলি চাইকেল চলাই আছে। বামুনগাঁও কোনফালে যায় ভাই? হা পুলিচক ফোন করতো, লাইসেন্স আছে? লাইসেন্স আছে হ্যাঁ ফোন করছো লাইসেন্স দেখা আরে যদি মই এই নেক্সট ভিডিঅ'টোৰ পৰা যদি মই দেখা নাপাওঁ তেতিয়াহ'লে ভাবিব মোৰ ইয়াত মৃত্যু হৈছে। গতিকে আপোনালোকে লাষ্ট একদম ভিডিঅ'টো চাই কিনে স্ক্ৰিপ্ট মানে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। এতিয়া ভিডিঅ' যদি যায় ভাবক কি মই এডিট কৰি পঠাইছোঁ, আৰু যদি এইটো ভিডিঅ' চাই তেতিয়া ভাবো কি মই বাচি আছোঁ, আৰু যদি নাচাই তেনেহ'লে মৰিছোঁ বুলি ভাবিব। বলক এতিয়া চেলেঞ্জ একচেপ্ট, ই মোক চেলেঞ্জ কৰিছে আৰু বোলে মোৰ লগত ইও বোলে মৰিব। একদম চাওক একদম ৰেডি, মানে কাপোৰ লেতেৰা কৰিব খোজা নাই বেটাৰী এক মাৰিম। কি হল দেখা পালে? সাইকেলের অবস্থা দেখ কি করলি হে উঠা আরে শালা উঠিব নোৱাৰিছো। চেন্ডেল কি
हेल्प कर रहा है कोई यस हेल्प कर उठाना साला मेरा हालात खराब हो साला मोर हालात একবারে খারাপ হয়ে গেছে কিন্তু চ্যালেঞ্জ একসেপ্ট দিছো মই মানে মৰা নাই আপোনালোকে সাবস্ক্রাইব কৰি দিব প্লিজ বহুত কষ্ট কৰিছো আৰু এতিয়া মোৰ কেটিএম খান ধুব লাগিব নহলে ঘৰত বম গালি দিব আৰু সফালৰ লৈ আহিব মোৰ সেনেটাৰ লৈ আহিব এইবাৰ যাওঁ মেইন লোকেশ্যনত চলো এই মাত্ৰ যে মই যে কৰি আছিলোঁ ভিডিঅ' পিছনে ভয় ভাইটিজনে ভয় খাইছিল ঘৰ তোমাৰ ইয়াকো ফেলে দিঙা ইয়াকো ফেলে দিঙা এনে কৈছে দে ভাই বেয়া নহ'ব হা বেয়া নহ'ব দে ভাই হা বেয়া নহ'ব লাৰৱাল আছে চাই দিন বেয়া নহ'ব হেৰি কৰিছে A few moments later. ইয়াতে মানে মোৰ চাইকেল পাৰ্কিং কৰি থৈ দিছোঁ দিয়ক যদি কোনোবাই যদি লৈ যায় যদি মই গম পাওঁ এনেতো চিনি পাম না মোৰ কেতিয়া মই চিনি পাম যদি কোনোবাই লৈ যায় মই দেখা পাওঁ চুৰ কৰি একদম কিন্তু কলিজা খাই পেলাম নাথাকিব পাৰে নাম্বাৰ তথাপি চিনাকি আছে মোৰ বহুত দিনৰ লগত মানে ইয়াৰ লগত মই ৰিলেশ্যনশ্বিপত আছিলোঁ মই গম পাওঁতো ইয়াৰ মানে কি যদি কোনোবাই লৈ যায় কথা বেয়া হৈ যাব এতিয়া আপোনালোক মেইন জাগাত গাইজ অৱস্থা চাওক কি মানে মই এটা কথা কওঁ মানে মোক যিদিনাৰ পৰা মোৰ এই গাৰ্লফ্ৰেণ্ড যদি এৰি থৈ গৈছে মানে নিজকে মই এনেকুৱা মুভ কৰিছোঁ মানে এই মানে ফাল্টু বন্ধুবিলাক মানে মাজতে মাতে আছে একেলগে কথা পাতিছিলোঁ ৰাতি 3টালৈকে কথা পাতিছিলোঁ বে এতিয়া মনত পৰে সেই ভাত দেখা 3টালৈকে মইতো দেখা নাই না প্ৰমাণ দেখা দেখা নেকি তো যিকিনো হওক যিদিনাৰ পৰা মোৰ গাৰ্লফ্ৰেণ্ডজনী এৰি থৈ গৈছে চব না যিদিনাৰ পৰা মোৰ গাৰ্লফ্ৰেণ্ডজনী এৰি থৈ গৈছে মানে মই মানে এনেকৈ মুভ কৰিছোঁ মোক এৰি থৈ গৈছে তাক মই দেখুৱাই দিম ফাইনেলি একদম পুৰা চাইকেল লাগে তেল মানে কৰি আছে যি কি নহওক একদম অৱস্থা শেষ কৰি এতিয়া গা ধুম চলো চচমাকো ধুৱাই দিছোঁ গা ইয়াৰ হেৰিটা হৈ লওক হৈছে মোৰ লগত মানে প্ৰায় এনেকুৱা ঘটনা হৈ থাকে একচুৱেলি মই য'তে যাওঁ মানে গোটেই লাইফটোৱে মোৰ প্ৰব্লেম মানে শেষ নাই আহিছিলোঁ এক ঠাইতে মানে যিটো ঠাইত গা ধুব আহিছিলোঁ তাৰ চাৰিবা ঠাই হৰাই গ'ল এতিয়া গোটেই লাইফটোৱে মোৰ তেনেকৈ একচুৱেলি চিধা আহিলাম একেবাৰে অৱস্থা বেয়া চাইকেলখন দেখিছেনে একদম পুৰা অৱস্থা একদম পুৰা টাইট হৈ গৈছে আৰু একদম পুৰা গাঠা থলোঁ আৰু এতিয়া আপোনালোকক লগ পাই আছোঁ কালি মোবাইল বাজি আছে 7 দিনত 7টা ফ্লগ দিম এটা আপোনালোকে ৰেগুলাৰ ভিডিঅ' পাব চেলেঞ্জ একচেপ্ট The next day. নেক্সট দিনা আপোনালোকক স্বাগতম জনাইছোঁ মানে ৰাতিপুৱা গৈছিলোঁ বলবম মানে এইকেইদিনটো আমাৰ বলবম চলি আছে না তো ফটো এটা দি আহিলোঁ আৰু এতিয়া আহি দেখোঁ যে মানে ক'ৰবাত যাব খুজিছিলোঁ আহি দেখা পাম যে এই বইনাকৰ মানে ডিউখনৰ মানে জ্বৰ হৈ আছে এতিয়া মোৰতো মাথা গৰম উঠি গ'ল যে যদি ডিউখনৰ যদি অৱস্থা বেয়া তেনেহ'লে মই কেনেকৈ চলিম ডিউখন মোৰ জান হয় না চাওক
একদম পুরো জ্বর হয়ে আছে এটা জ্বর হয়েছে একদম ফার্মাসি দেওয়া লাগবে আর ইয়াত ঠিক করে ইয়াত মেডিসিন লই লগ পাইছি মেডিসিন দিও আগত খাই তারপর মানে বইনাকে খালি আছে এই কেটি আমার বইনা মানে খুঁজে কইছে মেডিসিন লই এবারে সব হাই আছে মানে মোর এসপ্তাহত মোর দিউখন আর কেটি আমখন 10 বার দেয়া হয় ঠিক আছে আপনারা কোনো ভিডিও কৰি মানে ইহতক মানে বডি পেলাই দিও হ্যাঁ তার ভাইক পেলাই দিও এই দোষের সংগত তো দুখন মানে বেয়া হৈ থাকে কৰি এই নরমাল কথা কৰি ইহতক ঠিক কৰি আনো ভিডিও দেখাও না আউট দেখাই ইহতক ঠিক কৰা কৰি ইহতক এইখানে বেয়া হৈ আছে এইখানে ঠিক কৰিলে মানে এইখন পাম দিয়া মানে ফাটি গৈছে বডি পাম দিছিলো আর এইখানে মানে চেন্টার ঢিলা হৈছে চেন্টার ঢিলা হৈছে ব্রেক নাই আর তালাও নাই এই মই কালি ঘুৰিব তালা ভাঙি দিছো তো দুখন ঠিক কৰি আনি আমি লগ পাইছো না ভাই এইফালে নেক্সট দিন ঘৰত আহিলোঁ আহি মানে তাই চাইকেলখন দেখা পাইছে তাৰ চাইকেলখন একদম পুৰা অৱস্থাই কৰি দিছোঁ আপোনালোকে দেখাই পাইছে মই তালাটো বেয়াকৈ ভাঙিছে তাইক তালা এটা লগাই আনি দিছোঁ বাৰু 30 টকা দি আৰু তাৰ লেতেৰা হৈ এতিয়া মোক কি কয় তাৰ চাইকেলখন মোসাইখান কি করলি রে কি কৰিলি মই ঠিক কৰি আনি দিছোঁ নাই ইরা লিখছা আর মোসাইকেল লালি ইদালি মাইর যে খাবি না কি মাৰি খাবি তোৰ চাইকেল ঠিক কৰি আনিছোঁ নাই বেছি কথা নকপিতে একদম তোৰ চাইকেল মোৰ চাইকেল কথা চাইকেল চাইকেল নকপিতে কাণ চিগিৰি মিঠে তোর আছে না নাই মোৰ চাইকেল ইরা লিখছা ইদার কি কৰিবি তই কি কৰিবি মারি লাল করে দিম লাল কৰি দে তোৰ চাইকেল মই কিবা কৈছোঁ নেকি এতিয়া চাইকেলখন মই ঠিক কৰি আনিছোঁ সেইটো মোৰ মই ফেলাইছোঁ কি হৈছে তোৰ তুই দিম বাকিয়া নৰু চাকৰ নেকি তোৰ মই চাকৰ তোৰ মই হা চাকৰ কি কাম করা মোৰ ইচ্ছা এইটো চুপ সৰু না সৰু দৰে থাকবি মুখ নচলাবি মুখ চলালে একদম কাণ হাইৰা ফাটি যাব গম পাইছা সৰু কথাটো ডাঙৰ হয় কথাটো ডাঙৰ হয় সৰু বাবা কথাটো ডাঙৰ হয় লাল এই থপি উলিয়াব গম পাইছা নেক্সট টাইম নপি সাইকেল মই জিনকে বেয়া সেক্সুয়াল সাইকেল বলে কেটিএম মই জিনকে বেয়া অসিং ঠিক কৰি আনিছো গম পাইছা গুছি কি করবি বাস মার হাই বেশি বকিছে এইখানে আৰু লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি ছাবস্ক্ৰাইব কৰি দিব লগ পাইছোঁ নেক্সট ভিডিঅ'ত মানে বুধবাৰ লগ পাইছোঁ কালি একেবাৰে সহজ কথা নহয় দিয়ক যে 7 দিনত 7টা ব্লগ দিব লাগে এইটো একেবাৰে সহজ কথা নহয় সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব ধৰিছে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু ইনষ্টাগ্ৰাম ফ'ল' কৰি দিব